কালি ৰাতি আমি মানে ভাত চাত খাই 10টা চাৰে 10টা বাজি 11টা বাজিলে শুওঁতে 11টা বজাত যেতিয়া শুলোঁ আমি শুই গ'লোঁ আৰু তাৰপৰা শুই আৰু ৰাতি হাৰ চাৰ নাপালোঁ ৰাতিপুৱা যেতিয়া মই 5:30টাত বেটাক স্কুল নিবলৈ এলাৰ্ম লগাই উঠিছোঁ তো তেতিয়া দেখিছোঁ যে মোৰ মানে পাছফালৰ দৰ্জাবিলাক যিবিলাক লক কৰি বা বন্ধ কৰি থৈছিলোঁ সেই দৰ্জাবিলাক মানে খোলা আছে মই ভাবিলোঁ চাগে মানুহজনী উঠিছিলে চাগে তাৰপাছত লাহেকৈ চাইছোঁ ইটো ৰুমত গৈ চাইছোঁ এই ড্ৰেছিং আইনাৰ গোটেই লকাৰবিলাক ভঙা আছে গডৰেজৰ আলমাৰীৰ লকাৰবিলাক ভঙা আছে মানে কেইদিনমান আগতে মই সাহাৰাৰ পৰা মানে 21,600 টকা পইচা পাইছিলোঁ তো মাইনৰ একাউণ্টত বেটাৰ আছিলেতো সেইটো কাৰণে পইচাটো গ্ৰামীণ বিকাশৰ পৰা উলিয়াই আনি কিনে ঘৰত থৈছিলোঁ যাতে পোষ্ট অফিচত মই ফিক্স কৰি দিম বুলি তো সেই পইচাখিনি দেখিছোঁ লকাৰত নাই তাৰ পাছত আপোনাৰ ড্ৰেছিং আইনাৰ হেৰিখিনিত মানে যোনখিনি মানুহজনীৰ সোণৰ অলংকাৰ আছিলে ধৰক কাণফুলি এযোৰ আঙুঠি এটা চেইন আৰু ৰূপৰ অলপমান বস্তু সেইবিলাকো নাই তাৰপৰা আকৌ ইটো ৰুমত চাওঁতে দেখিছোঁ যে আপোনাৰ বেটাৰ মানে কিতাপ পত্ৰবিলাক পেলোৱা আছে 4 ক্লাছত পঢ়ে মোৰ ল'ৰা বেগটোত মানে সব বস্তু ভৰাই লৈ গুচি গ'ল তাৰপাছত আকৌ চালোঁ ইটো ৰুমত গৈ কিনে দেখিছোঁ মোবাইলটো চাৰ্জত লগাইছিলোঁ মোবাইলটোও নাই মানে ৰাতি যোৱা নিশা মানে মই শুই থাকোঁতে চোৰে মোৰ ঘৰৰ পৰা মানে খিৰিকী ভাঙি কিনে সব বস্তু লৈ গুচি গ'ল নগদ ধন আপোনাৰ 21,000 টকা গ'ল আৰু 10,500 টকীয়া মোবাইল এটা গ'ল আৰু আপোনাৰ সোণৰ অলংকাৰ ধৰি লওক আপোনাৰ 2,10,000 মান টকাৰ গৈছে আৰক্ষী প্ৰশাসনক লগালগ ফোন কৰোঁতে সময় নষ্ট নকৰাকৈ আহি কিনে আমাক খবৰ লৈছেহি এজাহাৰ মাতি গৈছে আমাক থানাত যাবলৈ আৰক্ষীয়ে কৈছে যে মোবাইলটো নিছে ভালে কৰিছে মোবাইলৰ যোগেদি আপোনালোকক মানে আমি ধৰি দিয়া হ'ব বুলি কৈছে খালি সময় লাগিব বোলে ট্ৰেক কৰা হ'ব বুলি কৈছে